everyone, welcome back to my channel Kalyani's blog. প্ৰথমতে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত থাকিব মানে আজি যেহেতু মই এটা বজাৰলৈ যাম, বজাৰলৈ গৈ মই লাইট কিনি আনিম, তাৰ পিছতে চাকি কিনি আনিম, ৰংগোলীৰ কাৰণে ৰঙো কিনিবলৈ যাম আৰু কালি হৈ গৈছে দিৱালী। তো এই ভিডিঅ'টো মই দুটা ভাগত ভাগ কৰিছো, এটা হৈছে ডে 1 আৰু ডে 2। ডে 1 মানে আজি মই এটা বজাৰলৈ গৈ কি কিনিম কি নিকিনো সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কেনেদৰেনো মই মোৰ ঘৰটো কেনেদৰে মই সজাম দিৱালী বুলি সেইটো আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ডে 2ত মানে অহাকালি দিৱালী মই কেনেদৰে সেলিব্ৰেশ্যন কৰোঁ সেইটো থাকিব। গতিকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব আৰু আশা কৰিছোঁ ভিডিঅ'টি শেষলৈকে চাব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিবলৈ ধৰিছে তেওঁলোকে প্লিজ মোৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে ব'লক ডাইৰেক্ট বজাৰলৈ যাওঁ। ফেন্সি আহি পেলে যদি ৰেল লাইনত নফচো তেতিয়াহ'লে ফেন্সি আহাৰ মজাই নাথাকে। গতিকে এতিয়াও পোৱা নাই আৰু অলপ টাইম আছে, ইয়াতে ৰখিলোঁ 15 মিনিটমান। তেতিয়াহ'লে ব'লক আমি আগুৱাই যাওঁ। ফেন্সি বজাৰৰ পৰা আহি পাই গ'লোঁ। এতিয়া ফেন্সি বজাৰত বহুত কিমান লাইট কিনি আনিছোঁ, মই আপোনালোকক সেইটো দেখাম। আৰু এতিয়া লগাম মই দৰ্জাত LED লাইট, মই আৰু মোক হেল্প কৰিব মোৰ খুৰাই। গতিকে তেতিয়াহ'লে ব'লক আমি আৰম্ভ কৰোঁ, লাইট লগোৱাখিনি আৰম্ভ কৰোঁ। বাৰাণ্ডাৰ লাইট ডেকোৰেশ্যন, এতিয়া ৰুমৰ ডেকোৰেশ্যনটো কমপ্লিট কৰি পেলাই হৈ গ'ল। বাৰাণ্ডা ডেকোৰেশ্যন কৰিলোঁ, এইবিলাকো লাইট চাইটবিলাক লগালোঁ। তো এতিয়া আকৌ মোৰ বেডৰুমটো ডেকোৰেশ্যন কৰোঁ।
ওপৰত লগাব বাকী আছে লাইট হোৱা নাই ভালকৈ তো হৈ গ'লে আৰু আপোনালোক গোটেই চ' এয়া আপোনালোকে দেখিছে মোৰ ৰুমটো মই ডেক'ৰেশ্যন কৰি ল'লোঁ আৰু মই বাহিৰতো বেলকনিটো ডেক'ৰেশ্যন কৰিছোঁ যিহেতু আমাৰ ফ্লেট গতিকে এনেদৰেই আমি ডেক'ৰেশ্যন কৰোঁ এয়া